গাইজ, কি খবৰ আপোনালোকৰ? আজি মই ফাৰ্ষ্ট ব্লগ বনাব ওলাইছোঁ, আপোনালোকক দেখাব ওলাইছোঁ। এয়া মোৰ ফাৰ্ষ্ট ব্লগ, মই দেখাই আছোঁ আপোনালোকক। মই গাঁৱৰ পৰিৱেশটো দেখাই লওঁ এবাৰ ছাইডটো। মই মণিকাই এয়া ফাৰ্ষ্ট ব্লগ আৰম্ভ কৰিছোঁ। এয়া আমাৰ ঘৰৰ পৰিৱেশ, ঘৰৰ ৰাস্তাৰ ওচৰৰ পৰিৱেশ। এয়া আমাৰ ৰাস্তা, চাই লওক আপোনালোকক। এয়া আমাৰ পাকি ৰাস্তা, নতুনকৈ হৈছে। ভালে গাঁৱৰ পৰিৱেশ ধুনীয়া একদম। যিহেতু বাৰিষা দিন, ৰোৱা চোৱা পোতা হৈছে। আমাৰ ফালে ৰোৱা পোতা অলপ দেৰিকৈ হয়, কিন্তু এতিয়া ক'ৰবাত ক'ৰবাত পুতিব আছে। ইফালে খেতি পথাৰ, ধুনীয়া পৰিৱেশ। এই আগত এখন চাহ বাগিচা আছে, মই দেখাম এদিন আপোনালোকক, বেলেগ এদিন। চাহ বাগিচাখন অলপ দূৰত আছে, মই এদিন আপোনালোকক দেখাম। মই এতিয়া আমাৰ ওচৰৰ ঠাইখিনি দেখাই আছোঁ। প্লিজ ভাল পালে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। দেখাই আছোঁ বলক। এয়া আহি 3 চক পালোঁ। এইফালে এটা যায়, এইফালে এটা যায়, আৰু এইফালে এটা। এয়া 3 চক পালোঁ আহি। গাঁৱৰ পৰিৱেশ বেছিকৈ বাঁহ চাহ দেখা পাব, আৰু বাঁহ পাহাৰ। এইফালে খেতি পথাৰ আছে আমাৰ। ধুনীয়া গাঁৱৰ পৰিৱেশ, কিন্তু মজা লাগে। চাওক আপোনালোকৰ, ভাল পালে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব। এয়া ৰোৱাবিলাক হাতত আছে, সেইখিনি আমাৰ খেতি মাটি। এইটো বাঁহবাৰীটো আমাৰ। এয়া পাহাৰ আছে ওচৰতে, এইমাত্ৰ বৰষুণ গ'ল। তো ৰাস্তা পথাৰৰ মাজে মাজে পাকি ৰাস্তা, এইবিলাক খালবাৰী, ধুনীয়া পৰিৱেশ। পথাৰখন সেউজীয়া সেউজীয়া। এয়া পাহাৰৰ পৰিৱেশ। এইখন কাৱাচিং পাহাৰ। খেতি পথাৰ অলপ জুম কৰি দেখাই দিছোঁ আপোনালোকক। এইখন পাহাৰখন। এইফালে এটা বাকী ৰাস্তা আছে, এইফালেদি যাব পাৰি বজাৰত। এইফালে হাতী ৰখা ঘৰবিলাক আছে। এইখিনি আমাৰ গাঁৱৰ ওচৰৰ পৰিৱেশ। মই বেলেগ এদিন আৰু ভালদৰে দেখাম আপোনালোকক। গাঁৱৰ মন্দিৰ চন্দিৰ চব দেখাই ল'ম। এতিয়া এইবিলাক আমাৰ এইখিনি ওচৰৰখিনি দেখাই লৈছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আমাৰ গাঁৱৰ পৰিৱেশখিনি দেখাই লৈছোঁ আপোনালোকক। ভাল পালে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ ফাৰ্ষ্ট ব্লগ কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব। কিবা ভুল হ'ব পাৰে ক্ষমা কৰি দিব। ধন্যবাদ।